তো আজি একদম ফাৰ্ষ্টত কি হ'ব ভগ্নাংশৰ যোগ একদম প্ৰথমৰ পৰা লেভেল 1 পৰা শিকাম তো লেভেল 1 যেনেকুৱা এটা ভগ্নাংশ এক নম্বৰ আমি দি দিলোঁ যোগ কৰিব লাগে কিমান 1/2 প্লাছ 3/2 এই ভগ্নাংশ দুটা আমি যোগ কৰিব লাগে তো যোগ কৰিবলৈ হ'লে আমি প্ৰথমে চাব লাগিব ভগ্নাংশৰ যেটো হৰ আছে এই হৰ দুটা একে আছে নাই যদি হৰ দুটা একে আছে তেনেহলে ভগ্নাংশৰ যোগফলটো একদমে ইজি তো কি কৰিবা 2 2 সেম আছে তো 2 আৰু 2 কমন লৈ লবা আৰু ওপৰত কিমান আছে 1 + 3 1 + 3 তেনেহলে আমাৰ মেইন যেটো ভগ্নাংশ এটো হ'ব কি 1 আৰু 3 যোগ কৰিলে কিমান হ'ব 4 তাৰ পিছত 2 4 ৰে 2 দি হৰণ কৰি দিয়া কিমান হ'ব 2 হৈ যাব তেনেহলে আমাৰ এনসারটো কিমান হ'ব 2 ঠিক আছে তো আৰু এটা উদাহৰণ লোৱা 2 নম্বৰ সাপোজ এটা ভগ্নাংশ আছে 5/2 প্লাস সাপোজ 5/4 প্লাস আৰু আন এটা ভগ্নাংশ আছে 7/4 তো আগত কি চাবা যে ভগ্নাংশৰ হৰ দুটা সেম আছে না নাই একে আছে না নাই তো ইয়াত কি আছে হৰ দুটা আমাৰ একে আছে তেনেহলে কি হ'ব হৰ দুটা কমন লোৱা কিমান হ'ব 4 আৰু লব দুটা যোগ কৰি দিয়া তেনেহলে কি হ'ব 4 5 আৰু 7 যোগ কৰিলে কিমান হ'ব 12 তাৰ পিছত 4 ৰে 12 ক হৰণ কৰিলে কিমান হ'ব 4 ৰে 12 হৰণ কৰিলে কি হ'ব এনসারটো আমাৰ আহি যাব 3 তো এনেকুৱা আছিল আমাৰ হৰণ লেভেল 1 ৰ একদম মানে সহজ লাহে লাহে মই কঠিন দি যাম তো চাই থাকিবা ভিডিঅ'বোৰ আৰু অলপ শিকিব পাৰিবা